নমস্কাৰ বন্ধুসকল। তো আজি এতিয়া 2টা বাজিছে ৰাতিপুৱা। তো আজি সোনকালে খোৱাৰ পৰা উঠি ৰেডি হৈছোঁ এটা জেগালৈ যাবলৈ কাৰণে, নতুন জেগা যিটোত আজিলৈকে মই গৈ পোৱা নাই। তো তালৈ আজি যাম মই। তো এই জেগাটো হৈছে ইউপিত গৈ আছোঁ আমি বৰ্তমান। তো ইউপি মানে আগ্ৰাত যাম। তো আগ্ৰাত যাম, আপোনালোকে গম পাইছে আগ্ৰাত গৈছোঁ মানে তাজমহল চাবলৈ যাম। তো তাত যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে চাই থাকক, মই এতিয়া যাম আগ্ৰা। তো এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ, চব মানুহ শুই আছে পূৰা আন্ধাৰ। আমি আমাৰ গলিৰ পৰা ওলাই এতিয়া কলনিৰ পৰা ওলালোঁ, এতিয়া মেইন ৰোড ধৰিছোঁ আমি। বৰ্তমান 6টা বাজি গ'ল, এতিয়া ৰাতিপুৱা হৈ গ'ল, পোহৰ হৈ গ'ল। আৰু এতিয়া আমি যমুনা এক্সপ্ৰেছতে মাজতে ৰখিছোঁ। আমি ইয়াতে ৰেষ্টুৰেণ্ট আছে, চব জেগাতে নাই, ঠায়ে ঠায়ে আছে, চব জেগাতে নিদিয়ে ইয়াতে। তো ঠায়ে ঠায়ে আছে, জনসুবিধাৰ কাৰণে আছে ৰেষ্টুৰেণ্ট আছে এইবিলাকত। তো ইয়াতে আছে ডমিন'জ আছে, কিন্তু মোৰ পিছফালে ডমিন'জ আছে, চাবৱে আছে, ৰেষ্টুৰেণ্টবিলাক আছে। তো ইয়াতে আমি কি পাওঁ, এটা নাস্তা কৰি লওঁ, তাৰপিছতে বাকীখিনি জেগা আগবাঢ়িম। এতিয়াও আমাৰ কমচে কম 100 কিলোমিটাৰ আছে আগ্ৰা পাবলৈ, আৰু কিবা এটা খাই লওঁ। তো নাস্তা আমাৰ হৈ গ'ল। এতিয়া বাইকতো আমি হাৱা ভালকৈ চেক কৰি ল'লোঁ, বাইকৰ হাৱা চাৱা চেক কৰিছোঁ। এতিয়া আমি আকৌ ওলাইছোঁ, এতিয়া চিধা আমি আগ্ৰাতে ৰখি দিম।
আগ্ৰা টোলগেট পাৰ হৈছোঁ। এইটো আগ্ৰা টোলগেট পিছফালে মোৰ। তো ইয়াৰ পৰা তাজমহললৈ আৰু 21 কিলোমিটাৰ আছে। তো এই 21 কিলোমিটাৰ পিছত আমি য'লৈকে আহিছোঁ সেইটো জেগাটো পাই যামগৈ। আমি তাজমহল পাই যামগৈ। তো অকণমান এইখিনিতে কঁকালটো পোনাই লৈছোঁ, কঁকালটো বিষাই গৈছে একদম আহি। আমি এতিয়ালৈকে টোটেল কিমান আহিলোঁ? 200 কিলোমিটাৰমান আহি গ'ল। 200 কিমান কিলোমিটাৰ আহিলোঁ? 225 কিলোমিটাৰ আহি গ'লোঁ। আৰু 25 কিলোমিটাৰ আছে, মানে 250 হৈ যায় মোটামুটি। আমাৰ দিল্লী নজাবগাঁৱৰ পৰা ইয়ালৈকে 250 কিলোমিটাৰমান হৈ যায়। তো মোটামুটি 225 আহি গ'লোঁ আৰু 21 কিলোমিটাৰমান আছে। আৰু এইফালে গলিয়াচিলে সোমাই 5 কিলোমিটাৰ মই এক্সট্ৰা ধৰিছোঁ আৰু। তো এইখিনিতে অকণ কঁকালটো পোনাই লৈছোঁ। তাৰপিছতে লাহে লাহে ইয়াৰ পৰা আকৌ যাম তালৈ, তাজমহল পাই যামগৈ। ঠিক 9:30 বজাত আমি তাজমহলত উপস্থিত হৈ যাম। তো এতিয়া আমি এণ্ট্ৰি কৰিলোঁ ভিতৰত। এইটো তাজমহলৰ গেটটো। তাৰমানে গাইডজনে কৈছে যে ইয়াত যিমানবিলাক এনেকুৱা এইবিলাক ঘৰ আছে এইবিলাক তাজমহলৰ হেৰি হয়, আগতে গেষ্ট হাউচ আছিলে বুলি কৈছে। এইবিলাক চাইডত যিমানবিলাক আছে চব এইবিলাক গেষ্ট হাউচ আছিলে। আগতে বোলে কাষত এইবিলাক হোটেল চোটেলটো ইমান নাছিলে। তো তেতিয়া দিনতে যোনবিলাক মানুহবিলাক আহে চাবলৈ কৰিবলৈ, সিহঁতৰ কাৰণে গেষ্ট হাউচ বনাইছিলে। তো এইটো এতিয়া আমি সোমাম। একদম ইয়াৰ পৰা কি ধুনীয়াকৈ দেখা পায় ফ্ৰণ্টৰ পৰা। এখন মেপ হয় তাজমহলটো। ঝুমাৰ, এইটো আগৰ দিনৰ ঝুমাৰ ন? হা? বহুত দিনৰ এটা আশা পূৰণ হ'ল। এইটো তাজমহল আপোনাৰ শ্বাহজাহানে বনাইছে, চবেই জানেই মমতাজৰ কাৰণে বনাইছিলে। তো এইটো বনাইছিলে আপোনাৰ 1632। এতিয়া এইটো বনাওঁতে 15 বছৰমানেই লাগিছিলে। কেনেকুৱা অজুবা। তো ভাৰতৰ 7টা অজুবাৰ ভিতৰত এটা 2 নম্বৰত আছে। যেনেকৈ বনাইছে তেনেকৈ আছে ন? অকণো ৰিপেয়াৰিং কৰা নাই, একো কৰা নাই। কি মাৰ্বল। তো এইটো গেট আছে এইফালে, ওপৰলৈ উঠিবৰ কাৰণে এইফালে যাব লাগিব। তো এইফালে কনষ্ট্ৰাকশ্যন চলি থাকে আছে। চাফাই কৰি থাকিব লাগে না, মেৰামতি নাযায় যাতে। এইটোতো মেৰামতি কৰি নাথাকিলে কেনেকৈ চলিব? ইমান ডাঙৰ মহল এইবিলাক বনাইছে, শ্বাহজাহানে বনাই থৈ গ'ল। এইটো চাইড ভিউ একেই। সেইফালে আহে বৈ, এইফালেও কিবা কিবি বনাইছে বোলে। এইকেইটা হেৰি হয় চিকিউৰিটি গেট, শ্বাহজাহানৰ দিনৰ চিকিউৰিটি গেট। সঁচাকৈ গম পাইছোঁ। এইটো মানে সিহঁতৰ হেৰি চাগে আগ্ৰা ফৰ্টটো। তাৰপৰা হেৰি কৰে না, তাৰপৰা মানে শ্বাহজাহানে এনেকুৱাকৈ বনাইছিলে। এইটো আগ্ৰা ফৰ্ট, চকু মেলিয়ে খিৰিকি খুলি তাজমহলটো দেখে। শ্বাহজাহানে সেনেকৈ বনাইছিলে যে চকু মেলি মানে খিৰিকি খোৱাৰ পৰা উঠি খিৰিকি খুলিয়ে তাজমহল দেখা পাব আৰু। আগতে এইটো কয় যে হেৰি তাজমহলৰ তাজমহলৰ হেৰি যোনটো ছাঁটো আপোনাৰ প্ৰতিবিম্বটো যোনটো পানীত ধুনীয়াকৈ দেখা পায়। আজিকালিতো দেখা নাপায় চাগে, যমুনাখনটো বহুত শুকাই গৈছে বোলে। শুকাই গৈছে। ইয়াতো মাৰ্বল লগাইছে ন, সৰু সৰুকৈ। সেইটো চব মাৰ্বলৰ পিচ লগাইছে। যিকেইটুকুৰা কাটি বাচি গৈছে কাটি মেলি, তো সেইবিলাক ইয়াত লগাই দিছে আৰু।
পাছত বনাওঁ আগতে ষ্টেপ আছিল চাগে তলত ষ্টেপ আছে চাগে ন এইটো তো ইয়াৰ পৰা ফ্ৰণ্ট গেটটো এনেকুৱা দেখা পায় আমি চাৰিফালে ঘূৰি লওঁ এবাৰ চাৰিফালে ঘূৰোঁ এবাৰ কাৰুকাৰ্যবিলাক চাওঁ তাৰ কেনেকুৱা কাৰুকাৰ্য বনাইছে এইটো মুছলমান ভাষাত কিবা লিখা আছে চাগে ন আল্লাহৰ নাম চাম কিবা লিখা আছে ইয়াতে এতিয়া মুখ্য মকবৰাটোৰ ভিতৰতে ফটোগ্ৰাফী কৰিব নিদিয়ে আমি গৈ থাকোঁ ইয়াৰ ভিতৰতো এনেকুৱা আছে এইফালে যোনটো আছে এইফালে কবৰটো আছে মানে শ্বাহজাহান আৰু মমতাজৰ কবৰ আছে ইয়াৰ ফুলবিলাকৰ এটা এটা খাচিয়াত আছে মানে এটা হেৰি আছে কেনেকুৱা হয় মানে ফুলটোৰ চাইজত যদি আপুনি লাইট পৰে তেতিয়াহ'লে সেই ফুলটো চমকি নাযায় মানে জিলিকি নুঠে এনেকৈ আছে চাবা এতিয়া মোবাইলৰ লাইট জ্বলাই যদি মই ইয়াত দিওঁ ইয়াত দিলে মানে ফুলটো জিলিকি নুঠে কিন্তু যদি ফুলটোত পৰে অকল ফুলটোহে জিলিকে ফুলটো জিলিকি যায় কিন্তু বাহিৰলৈ নাযায় হয়নে ৰশ্মিটো বাহিৰলৈ নাযায় কিন্তু ডেঞ্জাৰ বস্তু ন কম ষ্টাইলত বনোৱা নাই আমি ভিতৰত সোমালোঁ এতিয়া ওলাই আহি আছোঁ বাহিৰলৈ এটা এটা বস্তু মানে বহুত চিন্তা চৰ্চা কৰি বনাইছে প্ৰত্যেকটো বস্তুৱে এতিয়া আমি বাহিৰলৈ ওলাই যাওঁ বাৰু ইয়াত বেছি সময় থাকিব মানা কৰিছে ইয়াতে ফটোগ্ৰাফী ল'ব মানা কৰিছে তথাপি মই মনে মনে লৈছোঁ আৰু দেখিলেও কিবা কিবি ক'ব তো আজি তাজমহলৰ ভ্ৰমণ ইমানতে সমাপ্ত মাৰিলোঁ আৰু বিন্দু আছে লগতে আৰু মই গৰম লাগিছে এতিয়া বহুত গৰম লাগিছে ভাগৰো বহুত লাগিছে আজিলৈ ইমানখিনিতে সমাপ্ত আজি ভিডিঅ'টো ইমানখিনি সমাপ্ত যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব